মই যেতিয়া ভেকচিন ল'ব গৈছিলোঁ তাৰ সৰু সৰু দুটা ক্লিপ মই কেপচাৰ কৰিছিলোঁ। সেই ক্লিপকেইটা আপোনালোকে গাইজ মই ফাইনেলি ভেকচিন ল'লোঁ আৰু ভেকচিন লোৱাৰ পাছত মোৰ কি হ'ল তাৰ ছাইড ইফেক্টবিলাক জ্বৰ হ'ল। মানে জ্বৰ মানে ভালকৈ জ্বৰ হৈছে। ভেকচিন লোৱা যেতিয়া লৈ আহিছোঁ ভেকচিন তাৰদিনাখন ৰাতি বহুত বেয়াকৈ জ্বৰ হৈছে আৰু গোটেই গা বিষ একদম পূৰা। এতিয়াও এই হাত লেফ্ট হেণ্ডত বেজীটো দিছিল, এতিয়ালৈকে বিষাই আছে হাতটো। আৰু ভেকচিনটো লোৱাৰ পাছত এইটোৱে ছাইড ইফেক্ট। আৰু আজি মই অলপ ভাল পাইছোঁ, জ্বৰ এতিয়া অলপ ইমান এটা নাই। ট'টেলি গুচি গৈছে জ্বৰ। আৰু এতিয়া আপোনালোকে জনাওক আপোনালোকে বেজী ল'লে নে নাই, মানে ভেকচিন ল'লে নে নাই। আৰু যদি নাই লোৱা এতিয়ালৈকে লৈ লওক সোনকালে। আৰু ভেকচিন স্লট বুক কৰিবৰ কাৰণে বহুত কষ্ট আৰু মই নিজেই কষ্ট পাইছোঁ। আৰু তাৰ কাৰণে মই তিনিটা ট্ৰিক আছে, যোনটো ট্ৰিকৰ সহায়ত আপোনালোকে গম পাব পাৰিব ভেকচিন আপোনালোকৰ যোনটো এৰিয়া হয় সেই এৰিয়াটোত কেতিয়া এভেইলেবল হ'ব আৰু কোনটো সময়ত আপোনালোকৰ মানে স্লটবিলাক বুক হোৱাৰ টাইম এটা থাকে। সেই টাইমটো মতে আপোনালোকে ন'টিফিকেশ্যন পাই যাব যে এইটো সময়ত এইটো জেগাত ভেকচিনটো আছে, স্লট অ'পেন হৈছে। আপোনালোকে বুক কৰি ল'ব পাৰিব। উইদিন 5 মিনিটছ আপোনালোকে বুক কৰি ল'ব পাৰিব। কিন্তু তাত ভেকচিনৰ স্লট যোনটো হয় 10টা 15টা 100টালৈকে ওলায়, কিন্তু উইদিন 2 to 3 মিনিটছ গোটেইখিনি ভেকচিন স্লট বুক হৈ যায়। কাৰণ বহুতে এই ট্ৰিকটো জানে, আৰু যদি নাজানে মই আপোনালোকক দেখাই দিম গোটেইখিনি কেনেকৈ কৰিব লাগে। ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আপোনালোকে ভেকচিন ল'লে নে নাই মোক তলত কমেণ্ট কৰি জনাব। যদি লৈছে তেনেহ'লে য়েছ বুলি দিব, আৰু যদি নাই লোৱা তেনেহ'লে ন' বুলি দিব। আৰু সোনকালে ভেকচিনটো লৈ ল'ব। ভেকচিন লোৱাটো বেছি ভাল, বেছি দৰকাৰী। সোনকালে ভেকচিনটো লৈ ল'ব যদি লোৱা নাই এতিয়ালৈকে। আজিৰ ভিডিঅ'টোৰ যোনটো টপিক হয় সেই টপিকলৈ যাওঁ। ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি মোৰ চেনেলটোত আপুনি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰত থকা যোনটো বেল আইকন থাকে সেইটো টিপি পেলাই অল কৰি ল'ব, যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে প্ৰথম পায়। আৰু যদি ভিডিঅ'টো অলপ গুৰুত্বপূৰ্ণ পায় আৰু আপোনালোকৰ বাবে সহায় হয় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু যদি ভাল নাপায় তেনেহ'লে ডিছলাইক কৰিব। যিকোনো এটা কৰিব, লাইক কৰিব নহ'লে ডিছলাইক কৰিব। একো নকৰাকৈ কেতিয়াও নাযাব। আৰু যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰিব। ফাৰ্ষ্ট ৱেবছাইটটো হ'ল vaccinate.me আৰু ছেকেণ্ড ৱেবছাইটটো হ'ল under45। আৰু যোনটো এপ হয় সেইটো পে'টিএম এপ হয়। পে'টিএমতো আপোনালোকে নিশ্চয় পাই যাব। vaccinate.me মই থিয়ৰিকেলি কৈ আছোঁ, প্ৰেক্টিকেলি মই আপোনালোকক অলপকৈ দেখাই দিম কেনেকৈ কৰিব লাগে। vaccinate.me তাত আপোনালোকে যেতিয়া লগ ইন কৰিব, মানে ৱেবছাইটটো অ'পেন কৰিব, গোটেইখিনি মই লিংক ডিছক্ৰিপশ্যনত থাকিব, তাৰ পৰা আপোনালোকে গৈ ধুনীয়াকৈ পাই যাব। যেতিয়া আপোনালোকে অ'পেন কৰিব লিংকটো, তেতিয়া ৱেবছাইটত লেণ্ডিং হ'ব। সেই ৱেবছাইটত আপোনালোকে এজ মতেও চিলেক্ট কৰিব পাৰিব, আৰু অল চিলেক্ট কৰিলে গোটেইখিনি ওলাই যাব। আপোনালোকৰ প্ৰথমতে ডিষ্ট্ৰিক্ট দিব লাগিব, আৰু চাৰ্চ বাই ডিষ্ট্ৰিক্ট অৰ পিনক'ড দুইটাৰ পৰা আপোনালোকে চাৰ্চ কৰিব পাৰিব। মই প্ৰিফাৰ কৰোঁ আপোনালোকে পিনক'ড দি চাৰ্চ কৰিব, কাৰণ ডিষ্ট্ৰিক্ট হ'লে গোটেইখিনি এই ডিষ্ট্ৰিক্টটোত যিমানকেইটা মানে ভেকচিন স্লট আছে, ভেকচিন যোনটো চেণ্টাৰ হয় গোটেইকেইটা ওলাই দিব। সেইটো কৰাটো অলপ অসুবিধা হৈ যাব আপোনাৰ কাৰণে। পিনক'ড দি চাব, যোনটো পিনক'ড আপোনালোকৰ যোনটো এৰিয়া হয় সেই এৰিয়াটোত যিমানকেইটা ভেকচিন দিয়াৰ চেণ্টাৰ আছে সেইকেইটা ওলাই যাব। তেতিয়া আপোনালোকে তাৰ পৰা গম পাই যাব। আৰু ইয়াৰ বেনিফিট কি? ইয়াৰ বেনিফিট হ'ল যেতিয়া আপোনালোকে পিনক'ডটো এণ্টাৰ কৰিব আৰু তাত আপোনালোকে লিষ্ট পাই যাব যে এইটো চেণ্টাৰত এইটো ভেকচিন ওলাই আছে, ইমানকেইটা স্লট বুকিঙৰ কাৰণে এভেইলেবল আছে। সেইটোৱে বেনিফিট হ'ল। এটা সময় থাকে 4টাৰ পৰা 5টাৰ ভিতৰত এনেকুৱা সময় থাকে, সেইটো সময়তে মানে স্লটবিলাক অ'পেন হয়। সেই সময়টোত আপোনালোকে গৈ পেলাই লগ ইন কৰিব লাগিব। আপোনালোকৰ যোনটো কোৱিন ৱেবছাইট হয় সেই ৱেবছাইটত লগ ইন কৰি আপোনালোকে স্লটটো বুক কৰিব পাৰিব। কিন্তু তাৰ আগত আপোনালোকে যোনটো ন'টিফিকেশ্যন আহিব, মই যোনকেইটা ছাইট কৈছোঁ সেই ছাইটৰ পৰা যেতিয়া ন'টিফিকেশ্যন আহিব, লগালগ আপোনালোকে গ'লে আপোনালোকে নাপায় কেতিয়াও। কাৰণ OTP আহিব, OTP অহাৰ পাছত অকণমান সময় লাগে OTP আহোঁতে। সেইটো কাৰণে আপোনালোকে তাৰ আগতে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু কোৱিন ৱেবছাইট যোনটো হয় সেইটো ৱেবছাইটত আপোনালোকে এবাৰ লগ ইন কৰাৰ পাছত 15 মিনিটছলৈকে সেইটো লগ ইন হৈ থাকিব। 15 মিনিটছৰ পাছতহে আকৌ ৰিফ্ৰেছ হৈ যায় পেজটো। মানে 15 মিনিটৰ পিছে আপুনি লগ ইন কৰি গৈ থাকিব লাগিব। যেতিয়া আপোনালোকৰ এটা সময় থাকে 4টাৰ পৰা 5টাৰ ভিতৰত, নহ'লে 5টাৰ পৰা 6টাৰ ৰেঞ্জৰ ভিতৰত আপোনালোকে মানে যোনটো স্লট হয় সেইটো অ'পেন হয়। চব ভেকচিনৰ মানে চব চেণ্টাৰৰ কাৰণে অলপ সময় লয়, বেলেগ বেলেগ সময় থাকে। কিন্তু ইভিনিং টাইমতে গোটেইকেইটা চব চেণ্টাৰতে ইভিনিং সময়তে স্লটবিলাক অ'পেন হয়। আপোনালোকে এৰাউণ্ড 4 o'clockত আপোনালোকে লগ ইন কৰিব। তাৰপিছত লগ ইন কৰাৰ পাছত আপোনালোকে তাত চাই থাকিব। আৰু এটা ট্ৰিক আছে,
সেই ট্ৰিকটো সহায়ত আপোনালোকে কৰিব পাৰিব। যেতিয়া আপোনালোকে লগইন কৰিব আপোনাৰ পিন কোড কোৱিন ৱেবছাইটত যেতিয়া লগইন কৰিব, তাৰপিছত তাত আপোনাৰ লগইন কৰাৰ পাছত আপোনাৰ যোনটো নেম হয় আপোনালোকৰ নাম চাম ওলাই যায়। তাত শিডিউল আছে, শিডিউলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পিন কোড বিচাৰিব, নহ'লে ডিষ্ট্ৰিক্ট যিকোনো এটা দি পেলাই আপোনালোকে চাই ল'ব। আৰু যোনটো আপোনালোকৰ ওচৰৰ ভেকচিন চেণ্টাৰ হয় তাত আপোনালোকে সেইকেইটা নাম চাই ল'ব। আপুনি তাত চবটো বুকে পাব, ফুল্লি বুকড বুলি পাব। তাত আপোনালোকে ৰিফ্ৰেছ কৰি থাকিব, ৰিফ্ৰেছ নহয়, চাৰ্চ বাটন যোনটো হয় বেলেগ, মানে যেতিয়া এবাৰ চাৰ্চ কৰিব এটা যোনটো ডাটা ওলাব, আকৌ নেক্সট টাইম চাৰ্চ কৰিলে বেলেগ ডাটা ওলাব। মানে বাৰে বাৰে চাৰ্চ কৰি থাকিব, আপোনালোকে ভেকচিন পাবই। আজি নাপালে কাইলৈ পাব, এইটো চিয়'ৰ। যদি ট্ৰাই কৰি থাকিব ভেকচিন পাবলৈ। টাইমটো মই ক'লোৱে, এৰাউণ্ড 4 to 5 ভিতৰত এইটো গোটেইকেইটা স্লট বুকিং অ'পেন হৈ যায়। গোটেইকেইটা চেণ্টাৰত। সেইটো সময়তে আপোনালোকে ট্ৰাই কৰিব। এতিয়া ট্ৰিক যোনটো মই ৱেবছাইটৰ কথা কৈছিলোঁ, সেই ৱেবছাইটকেইটা আপোনালোকক প্ৰেক্টিকেলি মই দেখাই দিম কেনেকৈ আপোনালোকে তাত গোটেইখিনি ডিটেইলছ আপোনালোকে দি পেলাই কৰিব পাৰিব। পেটিএমৰ এপ বা যোনটো মই vaccinate.me আৰু আণ্ডাৰ 45 যোনটো ৱেবছাইটৰ নাম ক'লোঁ মই, সেই ৱেবছাইটটোত আপোনালোকে যদি ডিটেইলছবিলাক দি থয় আৰু সেইটোত আপোনালোকে টেলিগ্ৰামতহে সেইবিলাকৰ ন'টিফিকেশ্যন পাব। টেলিগ্ৰাম এপটো আপোনালোকৰ থাকিব লাগিব। যদি টেলিগ্ৰাম এপটো নাথাকে তেনেহ'লে আপুনি under45.in ৱেবছাইটত আপোনালোকে কৰি লাভ নাই। আৰু vaccinate.me সেইটো কৰিব পাৰে, সেইটো আপোনালোক হোৱাটছএপত বা ডাইৰেক্ট টেক্সট মেছেজত আপোনালোকে ন'টিফিকেশ্যন পাই যাব। আৰু পেটিএমৰ যোনটো হয় সেইটো আপোনালোকে টেক্সট মেছেজত পাই যাব। ব'লক এতিয়া মই প্ৰেক্টিকেলি দেখাই দি আছোঁ গোটেইখিনি ডিটেইলছ কেনেকৈ কৰিব লাগে আৰু আপোনালোকে কেনেকৈ ন'টিফিকেশ্যনবিলাক পাব। ৱেবছাইটৰ নাম হ'ল vaccinate.me.in। এই ৱেবছাইটত আপোনালোকে ডিষ্ট্ৰিক্ট আৰু পিন কোড দুইটা দি চাৰ্চ কৰিব পাৰে। মই পিন কোড দি চাৰ্চ কৰি আছোঁ, এইটো মোৰ পিন কোড হয়। আৰু তলত মই চাৰ্চ কৰি থৈ দিছোঁ ড'জ 1ৰ কাৰণে। আৰু শ্লটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ ফিল্টাৰ আহিছে ড'জ 1। আৰু ইয়াত আপোনালোকে এজটো ছিলেক্ট কৰিব পাৰে, এজ 18 years। আৰু ভেকচিন, কি ভেকচিন লাগে, কোভেক্সিন লাগে নে কোভিচিল্ড লাগে, কোভিচিল্ড, দুইটাৰ পৰা যিকোনো এটা চুজ কৰিব পাৰে। মই এইটোকে চুজ কৰিছোঁ বাৰু। চুজ কৰি দিয়াৰ লগে ইয়াত আছে ন' শ্লট এভেইলেবল ফৰ দিছ পিন কোড, লুক ফৰ শ্লট ইন ইয়ৰ ডিষ্ট্ৰিক্ট। এইটো থকাৰ পাছত তলত আপোনালোকে দেখি আছে ন'টিফাই মি ৱেন এ শ্লট অ'পেনছ আপ। এইটো ন'টিফিকেশ্যনটো মানে ন'টিফাই কৰি দিয়াৰ লগে লগে তেওঁলোকে হোৱাটছএপত হেৰি কৰি দিব। মই নকৰোঁ, অলৰেডি মোৰ কৰা হৈ আছে। এইটো মই ক্লিক নকৰোঁ। হোৱাটছএপত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ হোৱাটছএপত যোনবিলাক ন'টিফিকেশ্যন হয়, যদি শ্লটটো এভেইলেবল থাকে তেনেহ'লে তাত আপোনালোকে পাই যাব, ন'টিফিকেশ্যন পাই যাব। আৰু ছেকেণ্ড ৱেবছাইটটো হ'ল under45.in। এইটো আপোনালোকে ছেম হয়, কিন্তু এইটো আপোনাৰ টেলিগ্ৰাম থাকিব লাগিব। টেলিগ্ৰাম এলাৰ্টছ বুলি ইয়াত লিখিয়ে দিছে। টেলিগ্ৰাম থাকিব লাগিব ইয়াত। আপোনালোকে ষ্টেটটো ছিলেক্ট কৰিব, আছাম। আৰু ডিষ্ট্ৰিক্ট হোজাই। এইটো ছিলেক্ট কৰি দিয়াৰ লগে এনেকৈ আহি গৈছে under 45 হোজাই। মই এই বস্তুটোত ক্লিক কৰি দিয়াৰ লগে লগে মোক টেলিগ্ৰামত ৰিডাইৰেক্ট কৰি দিব। আৰু তাত মই ন'টিফিকেশ্যনবিলাক পাই থাকিম যেতিয়াই শ্লটবিলাক এভেইলেবল হ'ব। আৰু আপোনালোকে দেখিব পাৰে এইটো বহুত ফেক নহয়, এইটো ৰিয়েল ৱেবছাইট হয়। আৰু ইয়াত সঁচাকৈ গোটেইখিনি যোনবিলাক তথ্য হয় সঁচাকৈ আহে। মই নিজেও ট্ৰাই কৰি পাইছোঁ, আপোনালোককো মই জনাই দিছোঁ। ইয়াৰ আপোনালোকে চেনেল কিমানটা আছে গম পাইছে, আৰু টেলিগ্ৰাম এলাৰ্ট ছাবস্ক্ৰাইবাৰ কিমানে ছাবস্ক্ৰাইব কৰি ৰাখিছে সেইটো আপোনালোকক মই দেখাই দিছোঁ। আৰু এইটোৱে হ'ল এইটো ৱেবছাইট। আৰু যোনটো থাৰ্ডটো কথা কৈছোঁ সেইটো পেটিএম এপ হয়। মই পেটিএম এপত যাব লাগিব, তাত আপোনালোকক দেখাব লাগিব। মই পেটিএম এপটো অন কৰি লওঁ। এইটো পেটিএম এপ হয়। পেটিএম এপত মই লগইন কৰিলোঁ। লগইন কৰাৰ পাছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি দিয়াৰ লগে লগে তাতে এটা অপশ্যন পাব, মই ন'টিফাই কৰি দি আছোঁ, এইটো হাইলাইট কৰি দিছোঁ। আৰু যদি আপোনালোকে ভেকচিন লৈছে, যোনকেইটা চেণ্টাৰত লৈছে সেই চেণ্টাৰবিলাকত আপোনালোকক ভেকচিন লোৱাৰ আগত ক'ভিড যোনটো টেষ্ট হয়, RT-PCR নহয়, ৰেপিড এণ্টিজেন টেষ্ট যোনটো হয়, সেইটো আপোনালোকৰ কৰাইছেনে নাই। মই য'ত ভেকচিন লৈছোঁ তাত মোৰ টেষ্ট কৰাইছে, মানে যোনটো ক'ভিড টেষ্ট হয় সেইটো ক'ভিড টেষ্ট ভেকচিন দিয়াৰ আগত মই কৰিছোঁ। মানে আমাৰ যোনটো চেণ্টাৰ হয় তাত আমাৰ চবকে ভেকচিন দিয়াৰ আগত কৰোণা টেষ্ট কৰাই লৈছে। মোৰ নিগেটিভ হয়, যাৰ নিগেটিভ হয় তেওঁলোকক ভেকচিনটো দিয়ে, আৰু যাৰ পজিটিভ হয় তেওঁলোকৰ কাৰণে ভেকচিন দিয়া নহয়। যেতিয়া এইটো ৰিকভাৰ হৈ পেলাই আহিব, মানে ক'ভিডৰ পৰা যেতিয়া পজিটিভৰ পৰা নিগেটিভলৈ আহিব তেতিয়াহে তেওঁলোকক ভেকচিনটো দিব। আপোনালোকে মোক জনাব, তলত কমেণ্ট বক্স একদম পূৰা খালী আছে। আপোনালোকে তাত মোক জনাব পাৰে যে আপোনালোকৰ চেণ্টাৰত কেনেদৰে ভেকচিনটো দিয়া হয়, ডাইৰেক্ট ভেকচিন দি দিছে নে ক'ভিড টেষ্ট কৰাৰ পাছতহে ভেকচিন দিছে। আপোনালোকে মোক নিশ্চয় তলত কমেণ্ট বক্স একদম খালী হৈ আছে, তাত আপোনালোকে মোক গৈ কমেণ্ট কৰিব পাৰে। আৰু যদিহে এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু কিবা গুৰুত্বপূৰ্ণ পালে, কিবা শিকিব পাৰিলে, তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ওচৰত থকা বেল আইকনটো বজাই
অল কৰি দিব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ আৰু আপোনালোকে ন'টিফিকেশ্যনটো প্ৰথম পায় চ' ইমানখিনি আছিল আজিলৈ আৰু এতিয়ালৈকে যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই মোৰ ইনষ্টাগ্ৰাম ID ওলাই আছে ইয়াত BIIDYUT1 মোৰ ইনষ্টাগ্ৰাম ID হয় তাত আপোনালোকে মোক ফ'ল' কৰিব পাৰে তাত মোক আপোনালোকে DM কৰিব পাৰে ইন ৰিলেটেড ইছ্যুজ আজিলৈ ইমানটা সমাপ্ত কৰিছোঁ আৰু নতুন ভিডিঅ'ত আকৌ লগ পাম হেভ এ নাইচ ডে জয় হিন্দ